হাই ফ্ৰেণ্ডছ, আজি গৈ আছোঁ দৰং জিলাত অৱস্থিত খতৰা সত্ৰ দৰ্শনৰ বাবে, যিখন সত্ৰই অসমৰ সত্ৰবিলাকৰ মাজত এক বিশিষ্ট আসন অধিকাৰ কৰি আহিছে। গতিকে বলক। বজৰংবলীক সেৱা জনাই বলক এতিয়া ভিতৰলৈ যাওঁ। জনামতে শ্ৰীমন্ত শংকৰদেৱৰ পৰম শিষ্য মহাপুৰুষ মাধৱদেৱৰ আদেশ মতে তেখেতৰ প্ৰিয় শিষ্য গোবিন্দ আতৈ ধৰ্ম প্ৰচাৰ তথা একশৰণ নাম ধৰ্মৰ সোৱাদ বিলাবলৈ বৰদৰং অৰ্থাৎ এই ঠাইলৈ আহিছিল। সেই সময়তনো এই ঠাইত খট নামৰ জাতিৰ লোকৰ বসবাস আছিল। প্ৰথম অৱস্থাত এই ঠাইত সত্ৰ স্থাপনৰ বাবে অনুমতি পোৱা নাছিল যদিও পিছলৈ মাধৱদেৱৰ প্ৰচেষ্টাত বা কুশলতে হওক সত্ৰ স্থাপনৰ বাবে সফলতা লাভ কৰে। আৰু এই ক্ষেত্ৰত শ্ৰীকৃষ্ণাই ডেকা নামৰ লোক এজনৰো যথেষ্ট বৰঙণি আছিল হেনো। 1568 খ্ৰীষ্টাব্দত তেতিয়াৰ ৰজা নৰনাৰায়ণৰ ৰাজত্বকালত এই সত্ৰৰ স্থাপন হৈছিল। লগতে তেখেতৰ আদেশ মৰ্মে কোচ ৰজাসকলৰ ৰাজত্বকালত সেই সময়ত দিব লগা যিকোনো টেক্স কৰ কাটৰো ৰেহাই পাইছিল। কোচবিহাৰৰ নৱম মহাৰজাৰ পুত্ৰ চন্দ্ৰনাৰায়ণ আৰু দ্বাদশ মহাৰজাৰ পুত্ৰ ধৈৰ্যনাৰায়ণে এই সত্ৰত বয়বস্তু দান কৰিছিল। গতিকে এই সত্ৰখনৰ উন্নয়নৰ ক্ষেত্ৰত কোচ ৰজাসকলৰ যথেষ্ট বৰঙণি আছিল। আৰু এয়া হ'ল শ্ৰী শ্ৰী গোবিন্দ আতৈৰ স্মৃতি নামঘৰ, যাক গুৰুগৃহ বুলিও কোৱা হয়। গতিকে বন্ধুসকল, ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাওক। লগতে ভিডিঅ'টো সকলোৱে দেখিব পৰাকৈ শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সকলোৱে ভালে থাকক, সুস্থ থাকক। সূৰ্যাস্তৰ লগতে আজিলৈ সামৰণি মাৰিলোঁ। পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।